মদাহিয়াৰত ধূমপান কৰা চালকসকল সাৱধান। नेशनल पार्क में भी इसका बहुत हेल्प নিউজ লাইভৰ সাংবাদিক আৰু তেওঁৰ পৰা আজি মই জানিম তেওঁ আমাৰ স্কুললৈ আহিছে অনুভৱ শংকৰদেৱ শিশু বিজ্ঞান নিকেতন ৰজাবাৰী। ভাল লাগিছে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান ভালকৈ বিদ্যালয়ৰ আৰু এখন গোলাঘাট জিলাৰ প্ৰথমখন শংকৰদেৱ শিশু নিকেতন, গতিকে সামৰণি অনুষ্ঠানটো সুন্দৰকৈ উদযাপন হওক। আৰু মই আহিছোঁ আজি এই অনুষ্ঠানৰ বাতৰি কৰিবলৈ, গতিকে তোমাক বিশেষকৈ ভাল লাগিছে, বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছা যিটোৰ জৰিয়তে সুৰাপাই চালকৰ বিৰুদ্ধে অভিযান চলোৱাত সহায় হ'ব আৰক্ষী বা পৰিবহণ বিভাগৰ। গতিকে তোমালৈ সুন্দৰ ভৱিষ্যতৰ বাবে মই শুভেচ্ছা কৰিছোঁ। মই এতিয়া ককা এজনকে লগ পালোঁ আৰু ককা এজনৰ পৰা মই জানিম মানে আজি তেওঁ সাংবাদিক হিচাপে আমাৰ স্কুললৈ উপস্থিত হ'ল আৰু তেওঁ ফেচবুক পেজ আৰু ৰিপৰ্টাৰ লাইভ আছাম KNN বুক অফ লাইভ আপোনালোকক গৈ চাব আৰু তেওঁৰ পৰা আজি জানিম আমাৰ স্কুললৈ আহি তেওঁ অনুভৱ। ভাৰ্গৱ, প্ৰথমতে তোমাক মই আন্তৰিক শুভেচ্ছা দিছোঁ, যিহেতু তুমি এক নতুন উদ্ভাৱন কৰিছা, যি উদ্ভাৱনে কেৱল দেশৰ ভিতৰত নহয়, যদি এই উদ্ভাৱন প্ৰচাৰ হয় তেতিয়াহ'লে সমগ্ৰ বিশ্বতে এক পৰিস্থিতিয়ে সৃষ্টি কৰিব বুলি মই ভাবিছোঁ। কাৰণ এই তোমাৰ যিটো আৱিষ্কাৰ উদ্ভাৱন এলকহল ডিটেক্টৰ, এই ডিটেক্টৰটোৰ যদি গাড়ীৰ ইঞ্জিনৰ লগত সংস্থাপিত হয়, যিহেতু আজি গাড়ীৰ ইঞ্জিনবিলাক খুব উন্নত ধৰণে মানে বিভিন্ন এপছৰ দ্বাৰা সংলগ্ন হৈছে আৰু এই এপছটো যদি তাত ব্যৱহাৰ কৰে, এই যন্ত্ৰটো যদি সংস্থাপিত কৰে, গাড়ীৰ গাড়ীৰ দুৰ্ঘটনা একেবাৰে কমি যাব। যিহেতু গাড়ীৰ ভিতৰত চালকে মদ্যপান কৰা বা ধূমপান কৰিলেই ইঞ্জিন বন্ধ হৈ যাব। এইটো সাংঘাতিক, তোমাৰ দক্ষতাক মই ধন্যবাদ জনাইছোঁ। আৰু এটা কথা কৈছোঁ, তুমি এখন গাড়ী নিৰ্মাণৰ কাৰণে খুব কম বাজেটত 20,000 টকা বাজেট, নহয় জানো? বেছি হ'ব পাৰে, লামচাম বেছি হ'ব পাৰে, আৰু তোমাৰ এই 20,000 টকা কেনেবাকৈ তোমাৰ হাতলৈ অহাৰ ক্ষেত্ৰত আমি সহায় কৰি দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ। যঁতৰ আৰু তাত দৰকাৰ অহা কিছু সামগ্ৰী, আৰু এইফালে মানে সম্পূৰ্ণভাৱে মানে ছায়েন্স প্ৰজেক্ট আছে আৰু ইয়াতে আৰ্টছ আৰু এই আছোঁ। বন্ধুসকল, মই ইয়াত বনালোঁ এলকহল ডিটেক্টৰ, এইটো গাড়ীত ইউজ হ'ব পাৰে। ইয়াৰ ওপৰত বাৰু মই ডিটেইল ভিডিঅ'টো দি দিম, হয়নে? অঁ, এইফালে বনাই থৈছে। অঁ অঁ, এইটো কি বাঘ হয় ন? এই কুকুৰ হয়। भार्गव ब्लॉक के आसाम में आए हैं तो भार्गव ब्लॉक के आसाम में आए हैं तो उनका चैनल को लाइक कर देना, सब्सक्राइब कर देना, आप नए हो तो। আমাৰ মাজত আহিলে বিতুপন ছাৰ, আপোনালোকে সকলোৱে চাগে নিশ্চয় চিনি পায়। আৰু বিতুপন ছাৰৰ পৰা মোৰ প্ৰজেক্টটোৰ বিষয় লৈ দুই এষাৰ কথা জানিবৰ বাবে খুজিছোঁ। তেওঁ এতিয়ালৈ মোৰ কমেণ্ট বুকত কেনেকুৱা লাগিছে দি আছে। খুব ভাল লাগিছে, গতিকে এটি সৰু ল'ৰাই ইমান ধুনীয়াকৈ উদ্ভাৱন কৰিছে, গতিকে তোমাৰ উদ্দেশ্য সফল হওক, হয়নে নহয়? আৰু এনেকুৱা ধৰণৰ তুমি যাতে ভাল ভাল কামবিলাকত আগুৱাই যাব পাৰা। আৰু ল'ৰাটোৱে বহুত কষ্ট কৰি আছে, গতিকে তোমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে মোৰ ৰিকুৱেষ্ট কৰিছোঁ সকলোকে, তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু খুব ধুনীয়াকৈ কৰিছে, মই ভাল লাগিছে যে ইমান এটা ধুনীয়া একদম বেষ্ট অফ লাক। थैंक यू। याद আহিলে सर आपका नाम क्या है? मेरा नाम डॉक्टर नवीन पांडे है, मैं एक वेटनरी डॉक्टर हूँ। तो आपका ये प्रोजेक्ट देखकर मुझे बहुत अच्छा लगा। काजीरंगा नेशनल पार्क में भी इसका बहुत हेल्प होगा। आप पूरा प्रयास करिए कि ये प्रैक्टिकली व्हीकल में लगे। प्रैक्टिकली लगेगा ही, मतलब थैंक यू।
এতিয়া মাজতে আহিলে আমাৰ স্কুলত আছিজ্জা আৰু আছিজ্জাৰ পৰা আজি জানিম তেওঁৰ অনুভৱ মানে আমাৰ স্কুলত ইমান সুন্দৰভাৱে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান পতা হৈছে আৰু তেওঁ মুখৰ পৰাও দুই এষাৰ জানিবৰ বাবে চেষ্টা কৰোঁ। আজিৰ সামৰণি অনুষ্ঠানটো বৰ সুন্দৰকৈ তোলা হৈছে আৰু বিশেষকৈ আমাৰ ভাৰ্গৱ মিশ্ৰই যিটো মানে বস্তু উলিয়াইছে, যিখন গাড়ী উলিয়াইছে, সঁচাকৈ তেওঁ অতি তেওঁক প্ৰশংসা কৰিবলগীয়া। আজিলৈকে এইটো কোনেও উলিয়াব পৰা নাই। তেওঁক ধন্যবাদ জনাইছোঁ। ভৱিষ্যতেও যে তেওঁ আৰু আগবাঢ়ি যাওক তাৰ কামনা কৰিলোঁ। ধন্যবাদ। ছাৰক লগ কৰিলোঁ। ছাৰ, আপোনাৰ নাম? ৰঞ্জন ৰাজখোৱা। আৰু ছাৰ, আজি আমাৰ প্ৰজেক্টটো চাই আপোনাৰ কেনেকুৱা অনুভৱটো? ভাল লাগিছে। আৰু কিবা ক'ব বিচাৰেনে আজি ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ? সামৰণি অনুষ্ঠানটোত উপস্থিত থাকি মই নিজে যথেষ্ট ভাল পাইছোঁ। তোমাৰ বস্তুটোৱে মোক অকণমান আকৰ্ষিত কৰিছে আৰু আগুৱাই যোৱা তাৰ কাৰণে মই আশীৰ্বাদ পাইছোঁ। ধন্যবাদ। বন্ধুসকল, ছাৰ এজনক লগ পালোঁ। ছাৰ, আপোনাৰ নাম? সীমান্ত শইকীয়া। আৰু আজি অনুভৱ আমাৰ ৰূপালী জয়ন্তীৰ সমূহ অনুষ্ঠান আৰু মোৰ ছায়েন্স এক্সিবিশ্যনৰ? ৰূপালী জয়ন্তী অনুষ্ঠানটো ভাল অনুষ্ঠান। তোমাৰ যিটো ছায়েন্সৰ ইয়াত যিটো তুমি হেৰি কৰিছা, এইটোতো আমাৰ বৰ্তমান সমাজখনৰ কাৰণে লাগতিয়াল বস্তু। এইটো যদি এটা এনেকুৱা ডিটেক্টৰ যদি প্ৰকৃততে গাড়ীত বহুৱাই দিয়া যায়, তেতিয়াহ'লে আমাৰ পুলিচ প্ৰশাসনৰ কাৰণেও সুবিধা হ'ল বা আমাৰ জনসাধাৰণৰ কাৰণে যথেষ্ট উপকৃত হ'ব। তুমি আগুৱাই যোৱা আৰু এনেকুৱা ধৰণৰ কাম বনবোৰ কৰি যোৱা। ধন্যবাদ। পালোঁ আমাৰ স্কুলত আচাৰ্যা আৰু আচাৰ্যাৰ পৰা আজি জানিম তেওঁ অনুভৱ আৰু আমাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত আহি পিনে আৰু মোৰ প্ৰজেক্টটো চাই পিনে। ভাল লাগিছে আজি ৰূপালী জয়ন্তী সামৰণি বৰ্ষ আৰু আমাৰ ছাত্ৰ নিকেতনৰ ছাত্ৰ ভাৰ্গৱ মিশ্ৰই বনাইছে এইটো এখন ডিটেক্টৰ। সুন্দৰ প্ৰজেক্ট, তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। বিজ্ঞানৰ প্ৰযুক্তিৰ দিশত যাতে তেওঁ আগুৱাই যায় আৰু এনেকুৱা প্ৰদৰ্শনীবিলাক যাতে কৰি থাকে পিছলৈও নিকেতনত। আৰু আমাৰ কংসাহালীৰ এইটো হিটাৰ এইটো এটা সুন্দৰ প্ৰজেক্ট হৈছে। আমাৰ ছাত্ৰসকল ইমান আগৰণুৱা বুলি জানি ভাল লাগিছে। ধন্যবাদ। মাজতে আহিলে আচাৰ্যা। আজি মানে ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আৰু আপোনাক আহি পিনে অনুভৱটো? ভাল লাগিছে। তোমাৰ এনেকুৱা প্ৰদৰ্শনী দেখি খুব ভাল লাগিছে আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিছোঁ। আৰু আছিলে কমেণ্ট আহিলে আমাৰ পিংকী আচাৰ্যা আৰু পিংকী আচাৰ্যাৰ পৰা জানিম আজি প্ৰদৰ্শনী কেনেকুৱা লাগিলে? সম্পূৰ্ণ প্ৰদৰ্শনী চাই পিনে আৰু মোৰ প্ৰদৰ্শনী চাই পিনে? ভাল হৈছে। তোমাৰ প্ৰদৰ্শনী ভাল হৈছে, প্ৰদৰ্শনীটো টিমটো ভাল হৈছে, তোমাৰ প্ৰদৰ্শন কৰা কৌশলটো ভাল হৈছে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। আৰু মোৰ মাজতে আহিলে আচাৰ্যা আৰু আচাৰ্যা, আপোনাৰ নাম কি? নৱনীতা। নৱনীতা আচাৰ্যা। মই লগ পাইছিলোঁ নৱনীতা আচাৰ্যা। নৱনীতা আচাৰ্যা আৰু নৱনীতা আচাৰ্যা, আমাৰ প্ৰজেক্ট চাই কেনেকুৱা লাগিলে? ভাল লাগিছে আৰু চাবলৈ বাকী আছে প্ৰচেষ্টা। আৰু সামৰণি অনুষ্ঠান ৰূপালী জয়ন্তীৰ অনুভৱটো জনাবনে? অনুভৱ এতিয়া আহিছোঁহে আৰু অনুভৱ ল'বলৈ বাকী আছে। অনুভৱটো শেষতহে পূৰাকৈ ধুনীয়াকৈ জনাই দিম। হ'ব, ধন্যবাদ। আহিলে আমাৰ আচাৰ্যা স্কুলৰে আৰু মোৰ ছায়েন্স প্ৰজেক্ট আৰু আজি ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান চাই পিনে অনুভৱটো জনাবনে? সামৰণি অনুষ্ঠানৰ অনুভৱ খুবেই ভাল। মই অনুষ্ঠানটো বৰ ধুনীয়াকৈ সুন্দৰকৈ একেলগে হৈ গৈছে। আজিকালি খুব সুন্দৰভাৱে হ'ব বুলি ভাবিছোঁ। আৰু বিশেষকৈ তোমাৰ এই প্ৰজেক্টটো খুব ভাল লাগিছে। এটা নতুন উদ্ভাৱত ই এক নতুন সংযোজন ঘটাব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। মাজতে আহিলে আচাৰ্যা আৰু আচাৰ্যা মানে আজি সামৰণি অনুষ্ঠান আৰু মোৰ ছায়েন্স প্ৰজেক্ট চাই পিনে অনুভৱটো অকণমান জনাবনে? আমাৰ নিকেতনৰ ছাত্ৰ হিচাপে তুমি আমাক যিখিনি কৰি দিছা সেইখিনি লৈ আমি গৌৰৱান্বিত আৰু তোমাৰ এই উদ্ভাৱনী শক্তিয়ে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত তোমাৰ নাম জিলিকাব বুলি আমি আশাবাদী। আৰু তোমাৰ নতুন সৃষ্টি, নতুন প্ৰজন্মৰ লগত আৰু ভৱিষ্যতেও তোমাৰ পৰা এনেকুৱা নতুন সম্ভাৱনাৰ শক্তিয়ে আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। মই ইয়াত ধন্যবাদ। বন্ধুসকল, মোৰ মাজতে আহিলে আমাৰ পংখী আচাৰ্যা আৰু পংখী আচাৰ্যা মানে আমাৰ প্ৰজেক্ট চালে আৰু ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত আহি আপোনাৰ অনুভৱটো জনাবনে? ধন্যবাদ ভাৰ্গৱ। মই ইয়াৰে আচাৰ্যা আছিলোঁ, প্ৰাক্তন ছাত্ৰীও আছিলোঁ। গতিকে তোমাৰ এই পদক্ষেপটো ভাল লাগিছে আৰু যি এলকহল ডিটেক্টৰ যিটো প্ৰজেক্ট তুমি লৈছা হাতত, যিমানখিনি কৰিছা তোমাৰ সাৰ্থক অনুযায়ী সেইখিনি কৰিছা, খুব ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছা। আৰু কিছুমান দুই এটা বস্তু আছে তুমি ডাঙৰ সহায় লৈ এইখিনি আগলৈও এইখিনি আগবাঢ়ি যাবা আৰু বিভিন্ন ধৰণে এই বিজ্ঞানৰ দিশত তুমি আগবাঢ়ি যাবা বুলি আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ।
the next day. कैसा लगा मेरा मजाक? তো বন্ধুসকল মোৰ ওচৰত আছে দুৰ্যোধন একদম খাতাৰনাক মানুহ দুৰ্যোধন একদম চাইছে কিমান ডাঙৰ আৰু ইয়াৰ মুখৰ পৰা জানিম আৰু ইউটিউব চেনেলটো যে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে কি কৰিব কথাটো চাই ভাৰ্গৱৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু যদি নকৰে তেতিয়াহ'লে কথা বেয়া হৈ যাব ধন্যবাদ এই কৰিব লাগিব নহ'লে কথাটো আছে শংকৰদেৱ নিকেতনৰ পৰা আহিছোঁ তোমাৰ মডেলটো খুব ধুনীয়া হৈছে আৰু অকণমান মডিফাই কৰিবা আৰু আমাৰ যি নিকেতনৰ বিজ্ঞান মেলা হয় জানাই প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয় সেইটো যদি তুমি পাৰ্টিচিপেট কৰা আৰু আমাৰ সংকুলৰ কাৰণে হওক বা আমাৰ যোৰহাট বিভাগৰ কাৰণে এটা যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ তুমি কঢ়িয়াই আশা ৰাখিছোঁ ধুনীয়া হৈছে দেই ভালকৈ কৰিবা আৰু মডিফাই কৰিবা ভাল হ'ব ধুনীয়া হৈছে ধন্যবাদ কি নাম আছিলে তোমাৰ নমস্কাৰ মোৰ শ্ৰী ভাৰ্গৱ মিশ্ৰ ঠিক আছে ভাল হ'ব দেই বন্ধুসকল এতিয়া মই লগ পালোঁ স্বপ্নালী আচাৰ্যক আৰু বহুত দিনৰ পাছত লগ পাইছোঁ আৰু ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠানত আহি পিনে তেওঁ অনুভৱটো জানো আহক খুব ভাল লাগিলে ভাগত বিশেষকৈ মই ঐশ্বৰ্য যিখিনি মোৰ ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ নিজৰ নিকেতনখনলৈ আহিলোঁ সঁচাই খুব ভাল লাগিলে তোমালোকৰ লগ পাই আৰু বিশেষকৈ তোমালোকৰ প্ৰজেক্ট বা এই যি তোমালোকে প্ৰদৰ্শনী কৰিছা সেইখিনি চাই ভাল লাগিলে ধন্যবাদ ফুট মানে কমেণ্টহে খালি লৈছোঁ দেই আৰু বেয়া নাপাব মানে হয়তো হ'ব বাৰু বন্ধুসকল আজি ভিডিঅ'টো মানে ইয়াতে সামৰণি মাৰোঁ আৰু আজি যদি কমেণ্টটোকে ভাল লাগিছে নহয় আৰু তেন্তে হ'লে মোক ভিডিঅ'টো লাইক কৰি দিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপাছতে মই প্ৰজেক্টৰ ভিডিঅ'টো বনাই আছোঁ চ' কেইদিনমানৰ পাছত পাম Like, subscribe and comment. Like, subscribe and comment.